এপ্লিক ৱৰ্কৰ এটা ভিডিঅ' দিছিলোঁ, তাত এগৰাকী বাইদেৱে কাপোৰযোৰ পিন্ধি দেখাব দিছিলে, কিন্তু সেই ভিডিঅ'টো দেখুওৱা নহ'ল। হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? মই আজি আপোনালোকলৈ লৈ আহিছোঁ এযোৰ এপ্লিক ৱৰ্ক কৰা কাপোৰ। ফেব্ৰিক আৰু এপ্লিক দুয়োটাই কৰিছোঁ কাপোৰযোৰত। এইযোৰ চাওকচোন, হেণ্ডমেড মিক্স পাটত কৰিছোঁ এপ্লিক আৰু লগতে ফেব্ৰিক ৱৰ্ক। অৰ্ডাৰৰ কাপোৰ আছিলে, কাপোৰযোৰ অৱশ্যে দিলোঁ, ভিডিঅ'টোহে লেটকৈ আপলোড কৰিছোঁ। এয়া চাওক, ৰাণী পিংক আৰু ব্লেক কম্বিনেশ্যনত কৰিবলৈ দিছিলে কাপোৰযোৰ, আৰু এই গোটেই কাপোৰযোৰ আপোনালোকক দেখাই দিছোঁ। ছাইডত এনেকৈ দিয়া হৈছে, ছাইডত দুইফালে চাদৰখনৰ ছাইডত দুইফালে দিয়া হৈছে, আৰু এইখন হৈছে মেখেলাখন, দেখিছে নহয়, মাজত বুটাও দি দিয়া হৈছে। আৰু গোটেই সম্পূৰ্ণ কাপোৰযোৰ হৈছে এইযোৰ। ওচৰৰ পৰা দেখাই দিছোঁ আপোনালোকক, কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব, আৰু এনেকুৱা কাপোৰ দৰকাৰ হ'লে কমেণ্ট কৰিব। আগতে এটা এপ্লিক ৱৰ্কৰ ভিডিঅ' দিছিলোঁ, তাত এগৰাকী বাইদেৱে মোক পিন্ধি দেখাবৰ বাবে কৈছিলে, কিন্তু সেইটো ভিডিঅ'ত পিন্ধি দেখুওৱা নহ'ল, আৰু সেইকাৰণে এই কাপোৰযোৰ মই পিন্ধি দেখাইছোঁ। চাওকচোন, এয়া দুয়োফালে ধুনীয়াকৈ বুকুত পৰাকৈ দিছোঁ, মেলিও যাতে পিন্ধিব পাৰে। আৰু এইফালে মেখেলা, এইখন মেখেলাখন ওপৰলৈকে দিছোঁ, বুটা দিছোঁ, আৰু আঁচলটো এইটো ধুনীয়াকৈ দি দিছোঁ। আৰু কেনেকুৱা লাগিছে জনাবলৈ আপোনালোকে একেবাৰেই নাপাহৰিব। আৰু মোৰ নেক্সট এপ্লিক ৱৰ্কৰ কাপোৰযোৰ চাবৰ বাবে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, যিসকলে ছাবস্ক্ৰাইব কৰা নাই, আৰু যিসকলে কৰি থৈছে তেওঁলোকে ভিডিঅ'বোৰ চাই যাব বুলি আশা কৰিলোঁ। আজিলৈ আহোঁ।